প্ৰথমটো হৈছে আমি সল্ট নিমখটো একেবাৰে মানে কমাই খাব লাগে আজিকালি চব ফ্ৰাইড বস্তু চবতে নিমখ বহুত হাই এমাউণ্টছত থাকে মানুহে ভাবে মানে এই জাষ্ট ব্লাড প্ৰেছাৰটো আজিকালি যিহেতু চবৰে আছে তো প্ৰব্লেমটো নাই মানে ইমান বেছি প্ৰব্লেম নহয় চিৰিয়াছ প্ৰব্লেম নহয় ব্লাড প্ৰেছাৰটো চাইলেণ্ট কিলাৰ বুলি সেইকাৰণে কোৱা যায় হাইপাৰটেনশ্যনটো ছিজনেল এলাৰ্জিটো হয় বহুতৰে হয় এই স্পেচিয়েলি এনেকুৱা বসন্তৰ ছিজনৰ টাইমত তো সেইটো চাই পেলাই মানে গম পোৱা যায় মেলেৰিয়া হ'ব পাৰে মানে এটা আইডিয়া এটা লাগে আৰু যেতিয়া জ্বৰ হয় কেতিয়াবা বহুত কঁপনিও হ'ব মানে বহুত কঁপনি জ্বৰ হয় মেইন প্ৰব্লেমটো মোৰ হৈছে যেতিয়া মানুহে এণ্টিবায়'টিক নিজে গৈ ফাৰ্মাচিষ্টৰ ওচৰত গৈ নিজেই গৈ কিনি আনি নিজেই খায় সেইটো বহুত ডাঙৰ প্ৰব্লেম কৰিব জ্বৰ হ'লেই মানে এণ্টিবায়'টিক জ্বৰ মানেই এণ্টিবায়'টিক খাব লাগে তেনেকুৱা এটা ধাৰণা আছে বহুতৰ মাজতে সেইটো বহুতেই ডেঞ্জাৰাছ আই হোৱাটো আচলতে এটা ভাইৰাছ বহুতে মানে নাজানিব পাৰে কমন মানুহে নাজানিব পাৰে আইটো যোনটো বসন্ত যোনটো হয় সেইটো আচলতে এটা ভাইৰাছ হয় চুগাৰটো যে বাঢ়ি আছে দৰৱ খালেই যে প্ৰব্লেম হ'ব দৰৱ খালেই যে খাই থাকিব লাগিব সেইটো যাতে মানুহে ধাৰণাটো মানে বন্ধ কৰে আৰু ভাবা বন্ধ কৰে চুগাৰ থকাৰ কাৰণে কিডনী প্ৰব্লেম হয় হাৰ্টৰ প্ৰব্লেম হয়গৈ চকুৰ প্ৰব্লেম হয়গৈ নাৰ্ভৰ প্ৰব্লেম ভালেখিনি প্ৰব্লেম বহুত প্ৰব্লেম হয়গৈ এক সুন্দৰ জীৱন উদযাপন কৰিবলৈ সুস্থ সবল মন আৰু শৰীৰৰ খুবেই প্ৰয়োজন নমস্কাৰ মই ঋতুপনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ স্বাস্থ্য সম্পৰ্কীয় পডকাষ্টৰ নতুন এটা এপিছডলৈ লাহেকৈ গৰম দিন আহি আছে এই গৰম দিনত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে এই বেমাৰ আজাৰসমূহৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব এই সমস্যাসমূহৰ আলোচনা আজি এই পডকাষ্টটোত কৰিম আৰু আমাৰ সৈতে উপস্থিত আছে মেডিচিনৰ বিশেষজ্ঞ ডক্টৰ আটলান্টা বৰা বাইদেউ নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ ভালে আছেনে ভালে আছোঁ আচলতে এতিয়া গৰম দিন আহি আছে হিট ৱেভ হ'ব বিভিন্ন ধৰণৰ সমস্যা দেখা দিব মানে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব ইয়াৰ বিষয়ে সকলোৱে জনাটো খুবেই প্ৰয়োজন নিশ্চয় এই বিষয়ে আমি পাতিম কিন্তু প্ৰথমে কওকচোন মানে আপুনি মেডিকেল লাইনটোৰ প্ৰতি মানে ইণ্টাৰেষ্ট কেনেকৈ জাগি উঠিল কেনেকৈ আপুনি এজন ডক্টৰ হ'বলৈ মন গ'ল অলপমান তাৰ বিষয়ে জনাই দিয়কচোন ঠিক আছে সৰুৰে পৰা মানে মোৰ কি আই ৱাজ এ ভেৰি কিউৰিয়াছ চাইল্ড ঠিক আছে মানে মোৰ সৰুৰ পৰা মানে বেমাৰ আজাৰৰ প্ৰতি মানে বহুতেই মানে আগৰ পৰা ইণ্টাৰেষ্ট আছিলে সৰুৰে পৰাই আৰু বেমাৰ আজাৰ কেনেকৈ ধৰা পেলাব পাৰে এইবিলাকৰ পৰা আৰু আগতে এই মেগাজিনবিলাক আহে অসমীয়া মেগাজিনবিলাক তাতো মানে বেমাৰ আজাৰৰ কথা বহুত লিখা থাকে কিবা কিবি এইবিলাকৰ প্ৰতি মানে কেনেকৈ হোম ৰেমেডিজ কৰে মানে ঘৰত কেনেকৈ ট্ৰিটমেণ্ট কৰে এইবিলাকৰ প্ৰতি মানে সৰুৰ পৰা বহুত ইণ্টাৰেষ্ট আছিলে নিজে সৰু সুৰাকৈ মানে কিবা কিবি পাত চাত এইবিলাকৰ পৰা কেনেকৈ কি বনায় এইবিলাক আগতে সৰু সুৰাকৈ নিজে ট্ৰাই কৰি আছিলোঁ সৰুতে তাৰপিছত যেনেকৈ লাহে লাহে ডাঙৰ হ'লোঁ তেতিয়া মানে মেডিকেল লাইনৰ প্ৰতি এইটো কাৰণে ইণ্টাৰেষ্ট এটা বাঢ়িলে কাৰণ এইটো মানে অলপ ছ'চিয়েল ব্ৰাঞ্চ হয় মানে ইটছ এ ছ'চিয়েল প্ৰফেশ্যন মানুহক বহুত সহায় কৰিব পাৰি মানুহৰ লগত ইণ্টাৰেক্ট কৰিব পাৰি এটা চেন্স অফ মানে কি হয় ফুলফিলমেণ্ট এটা আহে মানে হয় 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 বুজি পাৰিছোঁ চ' তেনেকৈ মানে অলপ মানে লাহে লাহে যেতিয়া ক্লাছ 9-10 পালোগৈ তেতিয়া মানে অলপ মানে মেডিকেল লাইনৰ প্ৰতি ইণ্টাৰেষ্ট আহি গ'ল তাৰোপৰি সৰুৰ পৰাই মানে মই নভেলছ মানে ডিটেক্টিভ নভেলছ অলপ ছাছপেন্স থকা মানে অলপ মানে মিষ্ট্ৰী থকা এনেকুৱা ডিটেক্টিভ নভেলছবিলাক খুবেই ভাল পাওঁ চ' তেতিয়াৰ পৰা মানে এতিয়া হাউ আই চ'জ মানে মেডিকেল লাইনটো কেনেকৈ চুজ কৰিলে মেডিচিন স্পেচিয়েলিটিটো কেনেকৈ চুজ কৰিলে সেইটো কথা মই কৈছোঁ এতিয়া মানে মোৰ প্ৰথম নভেলছ মানে বুকছবিলাক আছিলে হেৰি আপোনালোকে শুনিছে চাগে এনিট ব্ৰাইটনৰ বুকছবিলাক চিলড্ৰেনছ বুকছ চিক্ৰেট 7 ফেমাছ 5 এইবিলাক বুক মই খুবেই পঢ়িছিলোঁ তাত মানে মিষ্ট্ৰী কিতাপ এইবিলাক তো তাৰপিছত শ্বাৰ্লক হোমছ এইবিলাক নিশ্চয় শুনিছে শ্বাৰ্লক হোমছৰ ৰাইটাৰ ছাৰ আৰ্থৰ কনন ডয়েল তেখেতৰ লাইফ ষ্টৰীৰ পিছত মই গম পালোঁ মানে পঢ়িলোঁ তেখেতো এজন একচুৱেলি ডক্টৰ আছিলে চ' তেখেতে কেনেকৈ মানে মেডিকেলৰ যোনটো মানে থিংকিং প্ৰচেছটো মানে কেনেকৈ বেমাৰ আজাৰ মানে ডায়েগন'জ কৰে বেমাৰ আজাৰৰ কথা ভাবে মানে কেনেকৈ এপ্ৰ'চ কৰে সেইবিলাকৰ পৰাই মানে আইডিয়া লৈ পেলাই তেখেতে শ্বাৰ্লক হোমছৰ কেৰেক্টাৰটো বনাইছিলে ঠিক আছে শ্বাৰ্লক হোমছৰ ডিটেক্টিভ ৰিজনিং মানে কেনেকৈ ভাবিব লাগে এটা এটা বস্তুৰ পৰা এটা এটা ক্লুৰ পৰা কেনেকৈ মানে ক্ৰাইমবোৰ চল্ভ কৰে চ' আই ৱাজ মানে বহুত মানে ফেচিনেটেড মানে বহুত ইণ্টাৰেষ্টেড ঠিক আছে তেনেকৈ মানে মেডিচিনটো মানে ঠিক তেনেকুৱাই মেডিচিন এজ এ হোল আৰু প্লাছ মেডিচিন যোনটো বিভাগ আছে মেডিচিনৰ ইণ্টাৰনেল মেডিচিন সেইটো মানে খুব তেনেকুৱাই আমি মানে
মানে পুৰা ৰাছ মানে এটা হেৰি এড্ৰিনেলিন ৰাছ নিচিনা হয় যেতিয়া এটা পেচেণ্ট আহে আৰু মানে বেমাৰটো ধৰা পৰা নাযায় প্ৰথমতে বহুত কমপ্লিকেটেড বহুত কিউৰিয়চিটি থাকে বহুত চবৰে চ' আমাৰ মানে মেইন মানে যোনটো মানে প্ৰথম পেচেণ্টক লগ পোৱাৰ পৰাই ধৰি মানে যেনেকৈ আমি এপ্ৰ'চ কৰোঁ প্ৰব্লেমটো সেইটো মানে বহুত মানে এক্সাইটিং হয় যে কেনেকৈ মানে বেমাৰ আজাৰটো ধৰা পেলাব পাৰি চ' সেই যোনটো জাৰ্ণি আছে মানে যোনটো প্ৰচেছ আছে সেইটো কাৰণে মানে বহুত এক্সাইটিং প্ৰচেছ যাক সেইটো কাৰণে মই মানে মেডিচিন ডিপাৰ্টমেণ্টটো চুজ কৰিছোঁ অ'কে আপুনি আপোনাৰ মানে কেনেদৰে ইণ্টাৰেষ্ট বহিলে তাৰ বিষয়ে গম পালোঁ এগৰাকী মানে মেডিচিন বিশেষজ্ঞৰ ওচৰলৈ কেনেধৰণৰ বেমাৰ আজাৰ লৈ পিনে মানুহ আহে অলপমান কৈ দিয়কচোন মেডিচিনৰ ডক্টৰ হিচাপে আমি মানে বহুত ধৰণৰ কেচেছ দেখা পাওঁ সকলোৱে ক'ব পাৰে মানে এজ এ হোল চব ধৰণৰে মানে আহে জ্বৰৰ পৰা আদি কৰি কমন বেমাৰবিলাক যেনেকৈ জ্বৰ কাহ চৰ্দি এলাৰ্জি প্ৰব্লেম হওক কিছুমান স্কিনৰ প্ৰব্লেমো আহে তাৰপিছত লং টাৰ্ম মানে লাইফষ্টাইলৰ প্ৰব্লেমৰ যোনবিলাক বেমাৰ আছে যেনেকৈ ডায়েবেটিছ হওক হাই প্ৰেছাৰ ব্লাড প্ৰেছাৰৰ প্ৰব্লেমেই হওক থাইৰয়ডৰ প্ৰব্লেমেই হওক তাৰপিছত এই উশাহ নিশাহ লোৱাৰ প্ৰব্লেম লাংছৰ প্ৰব্লেম এজমা প্ৰব্লেম তাৰপিছত COPD এইবিলাক প্ৰব্লেমৰো দেখা পাওঁ আমি তাৰোপৰি নাৰ্ভৰ কণ্ডিশ্যন ব্ৰেইনৰ কণ্ডিশ্যনৰ প্ৰব্লেম যেনেকৈ ষ্ট্ৰ'ক হওক তাৰপিছত এই মিৰ্গী বেমাৰ যেনেকুৱা ধৰণৰ চিজাৰ প্ৰব্লেমৰ সেইবিলাকো দেখা পাওঁ আমি তাৰপিছত জেনেৰেল মানে অট'ইমিউন কণ্ডিশ্যনছ বুলি কয় আজি গাঁঠিৰ প্ৰব্লেমেই হওক বাত বিষ তেনেকুৱা ধৰণৰ প্ৰব্লেমেই কিয় নহওক মানে সকলো ধৰণৰেই মানে আমি দেখা পাওঁ মানে আমাৰ ওচৰত মানে ইটছ মানে হেৰি নিচিনা মানে ফাৰ্ষ্ট বাছ ষ্টপটোৰ নিচিনা মানে প্ৰথমতে ষ্টপটো আমাৰ তাতে নামিব মানে তেনেকুৱা নিচিনা তাৰপিছত আমি মানে ইভেলুৱেট কৰি মানে চাই মেলি একজেক্টলি প্ৰব্লেমটো কি হৈছে মানে কথাটো মানে গম পাই কোনটো যদি দৰকাৰ হয় যোনখিনি আমি নিজৰ হেণ্ডেল কৰিব পাৰোঁ নিজৰ লগত সেইখিনি আমি হেণ্ডেল কৰোঁ যদি নোৱাৰোঁ আমি মানে বেছি হায়াৰ স্পেচিয়েলিটিবিলাকৰ মানে বেলেগ স্পেচিয়েলাইজ যোনে সেইবিলাক প্ৰব্লেমত কৰে তেখেতলৈ আমি ৰেফাৰ কৰি দিব পাৰোঁ মানে স্পেচিয়েলিটি ৱাইজ প্ৰায়বিলাকে আপোনালোকে ট্ৰিট কৰে কিন্তু যদিহে মানে ইয়াৰ লক্ষণবিলাক বা চিম্পটমছবিলাক তেওঁলোকৰ যদি বেমাৰবিলাক বাঢ়ি যায় যদি ফাৰ্ডাৰ মানে মেডিকেশ্যন বা কনচালটেশ্যনৰ প্ৰয়োজন হয় তেতিয়াহ'লে বেলেগ যিটো ডিপাৰ্টমেণ্ট হয় আৰু তেওঁলোকলৈ আগবঢ়াই দিয়ে চ' তাৰপিছত মানে আজিকালি অলপ আগত কৈছিলে আপুনি বিপিৰ কথা চ' আজিকালি মানে প্ৰায় ব্লাড প্ৰেছাৰ মানে প্ৰব্লেম মানে সকলোৰ মাজত মানে সকলো নহ'লেও এটলিষ্ট বহুতৰ মাজত দেখা পোৱা যায় ইয়াৰ মানে কাৰণ কি খাদ্যাভ্যাস নে মানে আমাৰ লাইফষ্টাইলটো কেনেকৈ মানে ৰাখিব লাগে তাৰ ওপৰত নিজে আমি কণ্ট্ৰল কৰিব পাৰোঁ নেকি ব্লাড প্ৰেছাৰ অলপমান এইটো বহুতেই ভাল প্ৰশ্ন আজিকালি মানে ইয়াৰ যোনটো হেৰি হৈছে মানে ব্লাড প্ৰেছাৰৰ পৰিমাণ মানে পেচেণ্টছ বহুত বাঢ়ি গৈছে মানুহৰ ব্লাড প্ৰেছাৰটো বহুতেই বাঢ়ি গৈছে চ' মানে আপুনি যদি সোধে 100জন মানুহৰ 40 বছৰৰ ওপৰৰে হওক আজিকালিতো তাতকৈ কম বয়সতো মানে ব্লাড প্ৰেছাৰ বাঢ়ি যোৱা মানে দেখা গৈছে চ' তাৰ কাৰণ মাল্টিফেক্টৰিয়েল বুলি ক'ব পাৰি মানে অকল এটাই কাৰণ বুলি নহয় অকল খোৱাটোৱেই যে কাৰণ এইটোৱেই যে কাৰণ তেনেকুৱা নহয় ভালেখিনি কাৰণ আছে মানে মিলি চব প্ৰব্লেম চব মানে ফেক্টৰছে মানে তাত মানে অলপ কি ক'ম মানে কণ্ট্ৰিবিউট কৰি পেলাই মানে প্ৰব্লেমটো কৰাই ঠিক আছে যেনেকৈ খোৱাটো হৈছে এটা হৈছে লাইফষ্টাইলৰ ভিতৰতে চব আহি যায় এটা হৈছে খোৱাৰ বোৱাৰ এটা হৈছে এক্সাৰচাইজ এইবিলাক তো খোৱা বোৱাৰ ভিতৰত কি হয় আমি বহুত প্ৰচেছড ফুড খোৱা হয় আজিকালি প্ৰচেছ মানে বহুতেই মানে ৰিফাইণ্ড ডিপ ফ্ৰাইড বস্তু এনেকুৱা ময়দাৰ বেছি বস্তু তেনেকুৱা ধৰি লওক আৰু চব পেকেজড ফুড সেইবিলাক আৰু য'ত বেছি মানে ফেট থকা বস্তু বেছি নিমখ থকা মানে চল্টি বস্তু এইবিলাকৰ পৰাও মানে অলপ প্ৰব্লেম কৰে প্ৰেছাৰটো সোনকালে হোৱাৰ মানে অলপ হেৰি কৰে মানে কণ্ট্ৰিবিউট কৰে এটা হৈছে খোৱাৰ কথা 2 নম্বৰটো হৈছে এক্সাৰচাইজ মানে আজিকালি আগৰ দিনত মানুহে বহুত পৰিশ্ৰম কৰিছিলে ফিজিকেল এক্সাৰচাইজ বহুত কৰিছিলে আজিকালি লাহে লাহে চব কাম মানে মানুহে ফিজিকেলি ইমান পৰিশ্ৰম নকৰিলেও চলি যায় মষ্টলি কামবিলাক কি হয় মানে ডেস্ক জবেই হয় বহিয়ে কাম কৰা হয় চ' তাৰ কাৰণে কি হয় মানে আমাৰ এক্টিভিটিটো যিমানেই শ্ল' হয় মানে যিমানেই আমি কম এক্টিভিটি কৰোঁ সিমানেই মানে প্ৰব্লেমটো মানে মানে সেইকাৰণে মানে প্ৰব্লেমটো বহুত বেছি হয় তো ফিজিকেল এক্টিভিটি কম হোৱাটো এটা কাৰণ খোৱা বোৱাৰ এটা কাৰণ বাকী আৰু জেনেটিক কথাও আছে
কিছুমানৰ জেনেটিক প্ৰব্লেমৰ হেৰিও থাকে, কিছুমান ফেমিলিত মাকৰ দেউতাকৰ যদি কাৰোবাৰ থাকে তেনেকৈ মানে তেওঁলোকৰো মানে ল'ৰা ছোৱালীও মানে সোনকালে ব্লাড প্ৰেছাৰ হোৱা বা এনেও মানে আগলৈ গৈ ব্লাড প্ৰেছাৰ হাই ব্লাড প্ৰেছাৰ হোৱাৰ প্ৰব্লেম মানে ৰিস্ক থাকে মানে, ঠিক আছে, সেইটো জেনেটিক এটা আছে। বাকী এনভাইৰনমেণ্টৰ কথা, ষ্ট্ৰেছ আজিকালিতো কি ক'ম আৰু, চবৰে মানে হাই ষ্ট্ৰেছ লাইফ। তো ষ্ট্ৰেছ যিমানেই বেছি হয়, যিমানেই শোৱা টোপনি ক্ষতি হয়, তো সিমানেই ষ্ট্ৰেছ হৰমন বাঢ়ি যায় মানে শৰীৰত, ব্লাডত, ঠিক আছে। তো ষ্ট্ৰেছ হৰমন যিমানেই বাঢ়ি যায় সিমানেই মানে হাই ব্লাড প্ৰেছাৰ মানে কৰাই মানে। তো এই বহুতখিনি কাৰণ আছে। চ' এটা হ'ল আপোনাৰ প্ৰশ্নৰ প্ৰথম পাৰ্টটো এইটো আছিলে নহয় জানো, কেনেকৈ কি বস্তুৱে মানে কৰায়। দ্বিতীয়টো আছিলে আপোনাৰ কেনেকৈ আমি নিজক মানে বিপিৰ পৰা মানে খাদ্যভাস বা লাইফষ্টাইল কেনেকৈ আমি নিজৰ ফালৰ পৰা কণ্ট্ৰল কৰিব পাৰোঁ। ডক্টৰৰ ওচৰত অহাৰ আগতো আপুনি নিজেই কেনেকৈ কণ্ট্ৰল কৰিব পাৰে মানে সেইটো কথা। চ' যেনেকৈ কৈছিলোঁ মই, খোৱা বোৱাৰ ক্ষেত্ৰত কি এভইড কৰিব লাগে। প্ৰথমটো হৈছে আমি চল্ট, নিমখটো একেবাৰে মানে কমাই খাব লাগে। আজিকালি চব ফ্ৰাইড বস্তু, চবতে নিমখ বহুত হাই এমাউণ্টছত থাকে। তো নিমখটো মানে বহুতেই কম খাব লাগে আমি। গাইডলাইনছৰ মতে নিমখটো আমি এদিনত 5 গ্ৰাম মানে কি, এচামুচ, সৰু চামুচ যোনটো হয়, এচামুচতকৈ বেছি খাব নালাগে, পাৰিলে এচামুচতকৈ কম খাব লাগে। তো এতিয়া মানুহে কেনেকৈ গম পাব মানে কেনেকৈ এচামুচ কেনেকৈ কণ্ট্ৰল কৰিব, মানে এচামুচটো কেনেকৈ আপুনি শাক পাচলিত দিয়া হয়, চব বস্তুতে দিয়া হয়। চ' আপুনি কি কৰিব পাৰে, স্পেচিয়েলি যাৰ মানে হাই ব্লাড প্ৰেছাৰ যোনবিলাক মানে পেচেণ্টছ, তেওঁলোকে কি কৰিব পাৰে, ঘৰতে নিজৰ লগতে মানে এটা মানে এচামুচৰ এটা সৰু টেমা এটা থৈ ল'ব পাৰে, য'ত এচামুচ নিমখ ৰাতিপুৱাই থৈ ল'ব। বাকী খাদ্য ঘৰত চবকে ক'ব যে মোৰ খাদ্যত একো নিমখ নিদিব এক্সট্ৰা, যিমান যদি দৰকাৰ হয় মই সেই টেমাটোৰ পৰা যিমান এচামুচ আছে তাৰ পৰাই মই মিলাই খাব পাৰোঁ। সেইটো এটা উপায় মানে আপুনি এনচিয়'ৰ কৰিব পাৰে মানে, যাতে 5 গ্ৰামতকৈ তলত খাই আছে, ঠিক আছে। তো তেনেকুৱা। বাকী শাক পাচলি আমি তাৰ বাহিৰে আমি কেনেকৈ কওঁ মানে যে শাক পাচলিত যিমান দিয়া আছে, অলপ দিয়া আছে, সেইখিনি খাব পাৰে। খালি এক্সট্ৰা কেঁচা নিমখ নাখাব, এক্সট্ৰাকৈ চেলাডত হওক বা আচাৰত হওক এক্সট্ৰা সেইবিলাক কমাই দিব। ডেট ইজ ওৱান ৱে। এইটো হৈছে খোৱা বোৱাৰ। দ্বিতীয় হৈছে মই কৈছিলোঁ এক্সাৰচাইজ কম হোৱাৰ কাৰণে হয়। তো এক্সাৰচাইজটো কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি, ফিজিকেল এক্টিভিটিটো কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি। আমি যদি আধা ঘণ্টাও ডেইলি যদি আধা ঘণ্টাও আমি যদি খোজকাঢ়োঁ, মানে বেলেগটো এক্সাৰচাইজ নকৰিলেও, মানে বেলেগ এক্সাৰচাইজ কৰিব নোৱাৰিলেও যদি আধা ঘণ্টাও যদি আমি পূৰা মানে ফাষ্টত খোজকাঢ়োঁ, মানে বেগেতে খোজকাঢ়োঁ, ঘামি যোৱাকৈ, যাতে মানে আমি হাৰ্টবিটটো মানে ফাষ্ট হ'ব লাগিব আৰু খোজকাঢ়া টাইমত, সিমানো যদি কৰোঁ সেইটো মানে বহুত হেল্প কৰে। মানে সেইটো মানে এদিনত গম নাপাব পাৰে, আজি ছাডেনলি মানে এক্সাৰচাইজ কৰাৰ পিছত প্ৰেছাৰটো ডাউন নহ'ব পাৰে। খালি আপুনি যদি সদায় যদি কৰি যায় মানে এমাহ হৈ গ'ল, 2 মাহ হৈ গ'ল, লাহেকৈ আপুনি চেঞ্জটো গম পাব। লাহে যেতিয়া মানে ৱেইট কমিলেই মানে বহুতখিনি প্ৰব্লেম চল্ভ হৈ যায়, ঠিক আছে। চ' 2 নম্বৰটো হ'ল এক্সাৰচাইজ। বাকী ষ্ট্ৰেছ আৰু এইবিলাক সদায় এটলিষ্ট 7 ঘণ্টা 8 ঘণ্টা শুব লাগে চবেই। আজিকালি পচিবল নহয়, তথাপিও ট্ৰাই কৰিব লাগে যাতে আমি ৰাতি শুওঁতে সোনকালে শুই, আৰু পাৰিলে আৰু নাইট ডিউটিটো নোৱাৰি সেইবিলাক কৰিবলৈ, যদি নাইট ডিউটিটো যদি মানে থকাৰ কাৰণে যদি নোৱাৰে, এটলিষ্ট 7-8 আৱাৰ্ছ শুব লাগে, চবেই শুব লাগে। সেইটো মানে ষ্ট্ৰেছ হৰমন বহুত কমাই দিয়ে। তো মানে এনেই চ' সেইবিলাক কথা আৰু সেইবিলাকে। মানে কি ব্লাড প্ৰেছাৰটোক বিপিটোক মানে চিৰিয়াছ কণ্ডিশ্যন বুলি নাভাবিব পাৰে। তেওঁলোকৰ বাবে মানে জনাই দিয়কচোন যে কিমান হয়তো ভয়ানক হ'ব পাৰে, বা ব্লাড প্ৰেছাৰে আমাৰ কি কৰিব পাৰে, কিমান ক্ষতি কৰিব পাৰে, কেনেধৰণৰ। কিছুমানে মানে ইগন'ৰ কৰে, চিৰিয়াছ কণ্ডিশ্যন হিচাপে নলয়। নিশ্চয় মই ক'ৰ পৰাই ষ্টাৰ্ট কৰোঁ। মানে এইটো মানে ইমানেই কমন মিছকনচেপশ্যন। মানুহে ভাবে মানে এই জাষ্ট ব্লাড প্ৰেছাৰটো আজিকালি যিহেতু চবৰে আছে, তো প্ৰব্লেমটো নাই, মানে ইমান বেছি প্ৰব্লেম নহয়, চিৰিয়াছ প্ৰব্লেম নহয়। জাষ্ট বিকজ প্ৰব্লেমটো চবৰে আছে সেইকাৰণে ভাবে মানে এইটোতো আছেই চবৰে, এইটোতো আছে, বহুত কমনলি শুনিব। সেইটোতো প্ৰেছাৰটো থাকেই আজিকালি, বাঢ়ি থাকেই আজিকালি অলপ, বাট সেইটো বহুত প্ৰব্লেম কৰে। ব্লাড প্ৰেছাৰটো চাইলেণ্ট কিলাৰ বুলি সেইকাৰণে কোৱা যায়। হাইপাৰ টেনশ্যনটো, হাই ব্লাড প্ৰেছাৰটো সেইকাৰণে চাইলেণ্ট কিলাৰ বুলি কয়। যেতিয়ালৈকে আপোনাক ভালকৈ ষ্ট্ৰাইক নকৰে, লাহে আপোনাৰ শৰীৰৰ ভিতৰতে প্ৰব্লেম কৰি গৈ থাকে, লাহে কমকৈ কৰি গৈ থাকে, আৰু যেতিয়ালৈকে গম পায় তেতিয়ালৈকে বহুত দেৰি হৈ যায়। সেইকাৰণে ফাৰ্ষ্ট টাইম বহুত মানুহ হস্পিটেল তেতিয়া আহে যেতিয়া ষ্ট্ৰ'ক হয়। তাৰ আগতে গমেই পোৱা নাছিলে ব্লাড প্ৰেছাৰ হাই হৈ আছিলে বুলি, বেছি হৈ আছিলে বুলি। চ' এইটো বহুত ডেঞ্জাৰাছ ধাৰণা।
বহুত এইটো কথা মানে মানুহে যাতে সোনকালে বুজাটো ভাল যে প্ৰেছাৰটো চবৰে আছে বুলি এইটো যে একো চিন্তা কৰিব নালাগা কথা তেনেকুৱা একো নহয় প্ৰেছাৰটো কণ্ট্ৰলত হ'লে সদায় ভাল প্ৰেছাৰটো মানে হাই প্ৰেছাৰ বুলি কেতিয়া কোৱা যায় যেতিয়া ওপৰৰ ব্লাড প্ৰেছাৰটো 140তকৈ ওপৰত আৰু তলৰটো 90ৰ ওপৰত তলৰ প্ৰেছাৰটো 90ৰ ওপৰত চ' তাতকৈ তলত মেইনটেইন কৰি থ'লেতো ভাল আৰু তলৰটো তাত 85তকৈ তলত থ'লেতো আৰু ভাল আৰু এই চ' সেইখিনি মেইনটেইন কৰিলে আগলৈ প্ৰব্লেম নহ'ব নহ'লে কি হয় এই হাৰ্টৰ প্ৰব্লেম লাহে লাহে কিডনী প্ৰব্লেম চকুৰ প্ৰব্লেম চবেই আৰম্ভ হ'ব লাহে লাহে এইবিলাক বহুত প্ৰব্লেম কৰি যায় ঠিক আছে বাইদেউ অলপ আগত কৈছিলে আপুনি মানে এলাৰ্জিৰ কথা হয় কিছুমানৰ মানে ছিজনেল এলাৰ্জি হয় হয় ইয়াৰ পৰা মানে কেনেদৰে তেওঁলোকে নিজকে বচাই ৰাখিব পাৰিব ছিজনেল এলাৰ্জিটো হয় বহুতৰে হয় এই স্পেচিয়েলি এনেকুৱা বসন্তৰ ছিজনৰ টাইমত য'ত মানে এই ফুলবোৰ ফুলে য'ত ফুলৰ ভিতৰত যোনটো পলেন গ্ৰেইন বুলি কয় সেইবিলাকৰ পৰা কিছুমানৰ এলাৰ্জি থাকে কিছুমানৰ ধূলিৰ পৰা এলাৰ্জি থাকে কিছুমানৰ পোকবিলাকৰ বিচনা ধূলিত যদি থাকে সেইবিলাকত ডাষ্ট মাইটছ বুলি কয় সেইবিলাকৰ পৰা এলাৰ্জি থাকে তো বহুতৰ চবৰে বেলেগ বেলেগ কাৰণৰ কাৰণে এলাৰ্জি থাকিব পাৰে ঠিক আছে চ' সেইটোৰ পৰা বাচিবলৈ প্ৰথম কথাটো হৈছে আইডেণ্টিফাই কৰা মানে চিনাক্ত কৰা মানে কিটো বস্তুৰ পৰা আপোনাৰ এলাৰ্জি হৈছে আমাৰ তো সেইটো বস্তু আমি যদি ধৰা পেলাব পাৰোঁ নিজেই মানে অবজাৰ্ভ কৰি নিজৰে মানে কি বস্তু খালে বা কি বস্তু মানে গোন্ধ পালে বা কি বস্তুৰ ওচৰত থাকিলে আমাৰ বেছি এলাৰ্জি হয় সেইখিনিৰ পৰা আঁতৰি থাকিব লাগে বাহিৰত ৰাতিপুৱাৰ টাইমত বেছি মানুহৰ হয় এইবিলাক ছিজনেল এলাৰ্জিবিলাক ৰাতিপুৱাৰ টাইমত চৰ্দি হ'ব পাৰে যেতিয়া ঠাণ্ডা পায় তেতিয়া বেছি হ'ব পাৰে কিছুমানৰ তো কি সেইবিলাক নিজকে প্ৰতিকাৰ কৰিবলৈ নিজে মাস্ক পিন্ধি থাকিব পাৰি সেইবিলাকৰ ধূলি চুলিৰ পৰা আঁতৰি থাকিব পাৰি তাৰ বাহিৰেও অলপ এই ভাপ লয় বেছি চৰ্দি প্ৰব্লেম হ'লে এই ভাপ যে লয় গৰম ভাপটো তেনেকুৱা ল'ব পাৰে ঘৰতে তাৰ বাহিৰে অলপ দৰৱো আছে সেইবিলাক বাৰু পিছৰ কথা বহুত বেছি চিৰিয়াছ হৈ গ'লে ডক্টৰৰ ওচৰত যাব লাগিব ডক্টৰে এলাৰ্জি মানে কমোৱাৰ দৰৱ দিব নিশ্চয় তাৰ বাহিৰেও কিছুমান আৰু উপায় আছে যেনেকৈ এই নেজেল মানে চেলাইন কিনিব পাৰে নাকৰ ভিতৰত এনেকৈ স্প্ৰে থাকে চেলাইন স্প্ৰে থাকে সেইবিলাকো বহুত মানে হেল্প কৰে নাকৰ ভিতৰত মাৰিলে অলপ এলাৰ্জেনবিলাক যিবিলাক বস্তু এলাৰ্জি কৰাই সেইবিলাক অলপ ওলাই দিয়ে ফ্লাছ কৰি ওলাই দিয়ে নাকৰ পৰাই তেনেকুৱা প্ৰব্লেম এইটো পডকাষ্টটো আৰম্ভণিতে কৈছিলোঁ যে গৰমৰ দিন আহি আছে এতিয়া গৰমৰ দিনত মানে মহ বেছি হয় আৰু মহৰ কাৰণে মেলেৰিয়া ডেংগি তেনেকুৱা ধৰণৰ বেমাৰবোৰ হ'ব পাৰে আপুনি কি এডভাইচ কৰিব ইয়াৰ পৰা মানে বাচি থাকিবলৈ মানে কেনেধৰণৰ আমি নিজকে সাৱধানতা অৱলম্বন কৰিব পাৰোঁ মহ এইটো টাইমত এইটো ছিজনতে বহুত দেখা যাব তো এইবিলাক ডেংগি মেলেৰিয়া বহুত দেখা যায় টাইমত এনেইতো প্ৰব্লেম কিছুমানৰ কমো হ'ব পাৰে নিজে ঠিক হৈ যাব পাৰে খালি কেতিয়াবা বহুত ছিৰিয়াছ প্ৰব্লেমো হৈ যায় সেইকাৰণে আমি মানে আগতীয়াকৈ মানে বহুত সাৱধান হ'ব লাগে কি কৰিব লাগে এই আমি যে এইটো গধূলি টাইমত যে বেছি মহ হয় তাৰ আঁঠুৱা চবেই মানে ইউজ কৰাটো চবেই খুবেই মানে দৰকাৰী আঁঠুৱা চবেই যাতে ইউজ কৰক ৰাতি শুওঁতে আঁঠুৱা এক হ'ল 2 নম্বৰ হৈছে এই পানীবিলাক যে মহবিলাক আচলতে কি হয় এই ৰখি থকা পানীবিলাকত বহুত দেৰি ৰখি থকা তেনেকুৱা ষ্টেগনেণ্ট ৱাটাৰ যোনটো কোৱা হয় এই ধৰি থোৱা পানীবোৰত বহুত দিন থাকিলে এইবিলাক তাত মানে পূৰা মহে বাহ লয় তো যেনেকৈ ধৰি লওক আপোনাৰ কাৰোবাৰ যদি ৱাটাৰ কুলাৰ আছে তাৰপিছত এনে এচিবিলাক থাকে য'ত পানী ভৰোৱা হয় তেনেকুৱা ধৰণৰ মানে তাৰপিছত এয়াৰ কুলাৰ যোনবিলাক সেইটো কথা কৈছোঁ গাঁও ভিউটো মানে ঘৰৰ কাষতে এনেকুৱা নলা থাকিব ফুলৰ টাব থাকিলে ধৰি লওক খালী ফুলৰ টাব তাত পানী জমা হৈছে বৰষুণ দিয়াৰ কাৰণে নহ'লে ধৰি লওক ক'ৰবাত প্লাষ্টিকৰ বাকেট পৰি আছে ক'ৰবাত টায়াৰ এটা পৰা মানে বেয়া টায়াৰ এটা পৰি ভিতৰতে পানী মাৰি থাকে সেইবিলাক মানে এইবিলাকত মহে বাহ লয় চ' তাৰ কাৰণে কি কৰিব লাগে প্ৰতি 3-4 দিনৰ মূৰে যাতে পানীখিনি আমি পেলাই থাকোঁ মানে চেঞ্জ কৰোঁ ক'তো মানে জমা হ'বলৈ দিবই নালাগে সেইটো এটা কথা 3 নম্বৰ কথাটো হৈছে অলপ গধূলি হ'লে অলপ এতিয়াতো গৰম দিগদাৰ হয় ইয়াত বাৰু তথাপিও যদি পাৰে বাহিৰলৈ যদি ওলাই যায় বেছি ঘাঁহনি তেনেকুৱা জেগাত যদি ওলাই যায় তেতিয়া মানে অলপ দীঘল ফুল স্লিভ পিন্ধিব পাৰি অলপ লাইট কাপোৰৰ আৰু কটন হওক তেনেকুৱা ফেব্ৰিকৰ তাৰ উপৰি
আজিকালিতো বহুত ক্ৰীমো আছে, অডোমছ টাইপৰ অ। ক্ৰীম আছে, সেইবিলাক লগাই পেলাই যাব পাৰে, সেইবিলাক হেল্প কৰে। হুম। ধূপ ধূনা বাকী সেইবিলাকতো চবেই জানেই ঘৰত কেনেকৈ এইবিলাক কৰি। চ' মেইনলি মহৰ পৰা এইবিলাক নিজৰ যাতে প্ৰব্লেম নহওক বাচি ৰাখিব পাৰে মহে কামোৰাৰ পৰা, তো সেইখিনি ল'ব পাৰি চবেই। তাৰোপৰি এইটো টাইমত যেতিয়া জ্বৰ হয়, আমি মানে সাধাৰণতে জ্বৰ হ'লে বহুতে ইগন'ৰ কৰে, মানে হয়ো আচলতে নিজেই ঠিক হৈ যায় বহুতবাৰ জ্বৰ। খালি মানে অলপ ধ্যান ৰখা উচিত, যদি জ্বৰৰ লগতে বহুত মূৰৰ বিষ হৈছে, লগতে বহুত গাঁঠিৰ বিষ হৈছে, গা বিষ পূৰা হৈছে, এদিন দুদিন চাব পাৰে। তাৰপিছত যদি নহয় মানে ডক্তৰৰ পৰামৰ্শ ল'লে ভাল বুলি ভাবোঁ মই, কাৰণ ডেংগি প্ৰব্লেমটো এইবিলাক বহুত ছিৰিয়াছ হৈ যায়। আৰু টেষ্ট যদি কৰাই লয় টাইম মতে, বেছি ছিৰিয়াছ হ'ব নাপায় প্ৰব্লেমটো। তাৰোপৰি যদি জ্বৰ চৰ হয়, পানী খোৱাটো বহুত উচিত, নিজকে সদায় হাইড্ৰেট কৰি থোৱাটো, ফুল্লি মানে পানী চানী পূৰা খাই থাকিব লাগে, একেবাৰে মানে ড্ৰাই হৈ যাব দিব নালাগে, সেইটো বহুত হেল্প কৰে। গম পালোঁ কি কৰিব লাগে, কি কৰি মানে আচলতে এইখিনি সাৱধানতা গৰম দিনত লোৱাটো খুবেই প্ৰয়োজনীয়। আৰু এটা কথা মানে মোৰ বিশেষকৈ ময়ো জানিবলৈ মন যায়, বহুতৰ মাজত দেখোঁ, মোৰ গাঁৱৰ মানুহতো বহুত দেখোঁ ডেংগি মেলেৰিয়া হয়, মেলেৰিয়া হৈ আনকি মই মৰি যোৱাকো দেখিছোঁ, মানে ঢুকাই যোৱা দেখিছোঁ। চ' 100% কিয়ৰ হয় নাই মানে মেলেৰিয়াৰ যিমান যি ক'লেও মানে মেলেৰিয়া হওক বা ডেংগি হওক, যি হ'লেও এটা মানে ক'বলৈ গ'লে ভাইৰাছ হয়। চ' এইটো মানে 100% কিয়ৰ হয়নে? ভাইৰাছ কেইদিনমানহে থাকে শৰীৰত, তো সেইটো ভাইৰাছ, চব ভাইৰাছৰ কথা নকওঁ, স্পেচিয়েলি মেলেৰিয়াটো বাৰু এটা পেৰাচাইট হয়, ডেংগিটো ভাইৰাছ হয়। তো ভাইৰাছটো কেইদিনমানৰ পিছত নিজেই মানে শৰীৰৰ যোনটো মানে ইমিউন ছিষ্টেম আছে নিজৰেই, ইমিউন ছিষ্টেমটোৱে মাৰি দিয়ে, মানে তেনেকুৱা নিচিনা। চ' বেছিদিন লং টাৰ্ম বেমাৰ নহয় এইবিলাক আচলতে, কম দিনতে হৈ যায় আচলতে ঠিক। খালি কমপ্লিকেশ্যন হ'ব পাৰে, সেইটোৰ পৰা মানে বাচি থাকিব লাগে। মেলেৰিয়াটো আজিকালি ট্ৰিটমেণ্টটো আছেই, মেলেৰিয়াত ধেৰ ট্ৰিটমেণ্ট আছে। ডেংগি বুলি ক'বলৈ ট্ৰিটমেণ্ট বিশেষ একো নাই, অকল হাইড্ৰেশ্যন, পানীটো যাতে ধ্যান ৰাখিব লাগে, কাৰণ পানী লছ হয়, লাংজলে পানী জমা হ'ব পাৰে, ক'ত পানী জমা হ'ব পাৰে, বাহিৰলৈ যায়, মানে ব্লাড ভেচেলবিলাকলৈ বাহিৰলৈ যায়। তো পানীটো সেইকাৰণে খাই থাকিব লাগে, নহ'লে BP ল' হৈ যাব পাৰে, সেইকাৰণে সেইটো ধ্যান ৰাখিব লাগে। মেলেৰিয়াটো বাৰু ট্ৰিটমেণ্ট আছে, বহুত ট্ৰিটমেণ্ট আছে। নিশ্চয়, আজিকালি আৰু বহুখিনি মানে উন্নত হ'ল, সকলোবিলাকৰ ফালৰ পৰাই মানে ট্ৰিটমেণ্ট মানে ওলাই আহিছে, আৰু অনাগত দিনত আৰু আহিব। যেতিয়া মানে আমি গম নাপাওঁ যে মেলেৰিয়া হ'লেও জ্বৰ হ'ব পাৰে, কঁপনি জ্বৰ হ'ব পাৰে নেকি? হয়, মেলেৰিয়া হ'লেতো কঁপনি জ্বৰ হয়, আৰু মেলেৰিয়া পেটাৰ্ণ থাকে কিছুমান জ্বৰৰ, যেনেকৈ আজি হ'ল, কাইলৈ নহ'ব পাৰে, পৰহিলৈ আকৌ হ'ল, এদিন এৰি এদিন হোৱাৰ পেটাৰ্ণ থাকে। মানে বেলেগ বেলেগ মেলেৰিয়াও মানে প্ৰব্লেম কৰাৰ যোনটো হেৰি আছে, বীজাণু মানে পেৰাচাইট আছে, সেইটো বেলেগ বেলেগ ধৰণৰ মহে হেৰি কৰেতো। মহটো বাৰু একেটাই হয় বাৰু, ফিমেল মানে এন'ফিলিছ মস্কিটোৱে হেৰি মেলেৰিয়া কৰাই। বেলেগ বেলেগ পেৰাচাইট আছে, মানে পেৰাচাইট মানে কি আৰু এইটো যোনটো বীজাণুৱে মানে সেইটো কৰে, মানে মেলেৰিয়া প্ৰব্লেম কৰে। তো বেলেগ বেলেগৰ মানে বেলেগ বেলেগ পেটাৰ্ণ ফিভাৰ হয়, মানে কিছুমানৰ ডেইলি হয়, এদিন এৰি এদিন হয়, কিছুমানৰ দুদিন এৰি হ'ব পাৰে, তেনেকুৱা টাইপৰ মানে। তো সেইটো চাই পেলাই মানে গম পোৱা যায় মেলেৰিয়া হ'ব পাৰে, মানে এটা আইডিয়া এটা লাগে। আৰু যেতিয়া জ্বৰ হয়, কেতিয়াবা বহুত কঁপনিও হ'ব, মানে বহুত কঁপনি জ্বৰ হয় সেই কিছুমান চাইকেলত, যেতিয়া মানে মেলেৰিয়াটো মানে কি আৰু ৰক্তকোষবিলাক কণিকা থাকে যে, ৰেড ব্লাড চেলছ যোনবিলাক থাকে তাৰ ভিতৰত জমা হৈ থাকে, বা লিভাৰৰ চেলছবিলাকত জমা হৈ থাকে, যেতিয়া ফাট মেলে তাৰ পৰা মানে বহুত জমা হয়, মানে মেলেৰিয়াৰ যোনটো বীজাণু থাকে, মানে যিটো তেতিয়া মানে ভৰ্তি হৈ পেলাই যেতিয়া ফাট মেলে, মানে ফাটি যায়, মানে ৰক্তকণিকাবোৰ, ৰেড ব্লাড চেলছবোৰ, তেতিয়া মানে কঁপনি আহিব পাৰে, মানে যেতিয়া মানে ফাটি যায় তেতিয়া কঁপনি আহিব পাৰে। সেইকাৰণে মানে মেলেৰিয়াটোত মানে কঁপনি জ্বৰ হয়, জ্বৰটো হয় লগতে কঁপনি হয়। মানে নিশ্চয় লক্ষণবিলাক গম পালে নিশ্চয় আমাৰ দৰ্শকবৃন্দও সজাগতা হৈ থাকিব পাৰিব। লগতে টেষ্টটো কৰাৰ মানে যদিহে জ্বৰ হৈ আছে বা আঁঠু বিষ, গা বিষ, প্ৰথমে এদিন চাব পাৰে, তাৰপিছত যদি তথাপিও ঠিক নহৈছে, 3 দিনমানলৈকে যদি ঠিক নহৈছে, ডক্তৰৰ পৰামৰ্শ লোৱা মানে মই ভাবোঁ বেষ্ট। আগতীয়াকৈ গম পোৱা, মানে ডায়েগন'জ হোৱাটো বেছি ভাল, পিছত যাতে আৰু চিৰিয়াছ প্ৰব্লেম হৈ নাযাওক, যাতে আগতীয়াকৈ মানে যদি কিবা প্ৰব্লেম আছে যদি ঠিক কৰিব পাৰি তেতিয়া ভাল, আৰু মোৰ মতে। চ' এই জ্বৰ কাহ হৈ থকা, মূৰ বিষ বা মেলেৰিয়া হৈছে, কিন্তু তেওঁ গম নাপায় যে মোৰ মেলেৰিয়া হৈছে বুলি, ত' এনেকৈ মানে যদিহে টেবলেট খাই থাকে বহুত মানে লং টাৰ্মত, কিমান এফেক্ট কৰিব পাৰে মানে
তেওঁক মানে কিমান ক্ষতি কৰিব পাৰে কি বস্তু টেবলেটবিলাক কৈছোঁ যদিহে তেওঁ খাইছে জ্বৰৰ কাৰণে টেবলেট কাহৰ কাৰণে চৰ্দিৰ কাৰণে ডক্টৰ মানে প্ৰেছক্ৰিপশ্যনৰ অবিহনে এডভাইচৰ অবিহনে যদি খাই আছে তেতিয়াহ'লে মানে কিমান তেওঁ ক্ষতি কৰিব পাৰে লং টাৰ্মত যদিহে মানে টেবলেট মানে এনেই পেৰাচিটামল যোনটো জ্বৰৰ কাৰণে খোৱা হয় সেইটো বাৰু এই লক্ষণটো মানে জ্বৰৰ যোনটো লক্ষণ সেইটো মানে অলপ আৰাম দিবলৈ সেইটো কমাবলৈ তাৰ বাহিৰে সেইটো বাৰু তথাপিও ইমান হেৰি নহয় প্ৰব্লেম নহয় যেতিয়া জ্বৰ হয় তেতিয়া খোৱা মানে মানুহো জানে মানে যেতিয়া জ্বৰ হয় তেতিয়াই খাব লাগে বুলি সেইটো বাৰু তথাপিও ঠিক আছে মেইন প্ৰব্লেমটো মোৰ হৈছে যেতিয়া মানুহে এণ্টিবায়'টিক নিজে গৈ ফাৰ্মাচিষ্টৰ ওচৰত গৈ নিজেই গৈ কিনি আনি নিজেই খায় সেইটো বহুত ডাঙৰ প্ৰব্লেম কৰিব জ্বৰ হ'লেই মানে এণ্টিবায়'টিক মানে জ্বৰ মানেই এণ্টিবায়'টিক খাব লাগে তেনেকুৱা এটা ধাৰণা আছে বহুতৰ মাজতে সেইটো বহুতেই ডেঞ্জাৰাছ কাৰণ সেইটো বহুত প্ৰব্লেম কৰিব পাৰে কিছুমান বস্তু এণ্টিবায়'টিক্স দৰকাৰেই নাই আৰু এণ্টিবায়'টিক্সে চবতে কামো নকৰে বেক্টেৰিয়েল ইনফেকশ্যনত কাম কৰিব আৰু ভাইৰেল ইনফেকশ্যনতে বহুতে খায় ভাইৰেল ফিভাৰ বহুত বেছি কমন বেক্টেৰিয়েল ইনফেকশ্যনতকৈ চ' ভাইৰেল ফিভাৰ হ'লেও মানুহে এণ্টিবায়'টিক খায় মানে কথাটো কেনেকুৱা বুজিছে হেৰি আপোনাৰ ঘৰত যদি মহ হৈছে পৰুৱা হৈছে আপুনি সেইখিনি মাৰিবলৈ আপুনি যদি গুলি লৈ আহে গানছ লৈ আহে আৰু মাৰে তেনেকুৱা নিচিনা চিটুৱেশ্যনটো আপোনাৰ ঘৰে ধ্বংস হ'ব তেনেকুৱা নিচিনা মানে অ'ভাৰ ৰিয়েকশ্যনটোৱে মানে স্পাইনাৰ প্ৰব্লেম তেনেকুৱা হৈ যায় কথাটো তো ভাইৰেল ইলনেছত এনেও 2-3 দিনৰ মূৰত নিজেই ঠিক হৈয়ে যায় তাৰ কাৰণে এণ্টিবায়'টিক্সৰ একেবাৰে এণ্টিবায়'টিক্স খালেও কাম নকৰে ইনফেক্ট এণ্টিবায়'টিক্স খালে এক্সট্ৰা প্ৰব্লেমহে কৰিব আপোনাৰ গেছৰ প্ৰব্লেম হ'ব এচিডিটি এইবিলাক প্ৰব্লেম তাৰপিছত আপোনাৰ ইমিউনিটিটো অলপ প্ৰব্লেম কৰিব আৰু গাত যোনবিলাক হেল্ডি বেক্টেৰিয়া আমাৰ মানে পেটৰ ভিতৰত আমাৰ পেটুবিলাকৰ ভিতৰত ইণ্টেষ্টাইনছৰ ভিতৰত হেল্ডি বেক্টেৰিয়া থাকে মানে সেইখিনি থাকিবই লাগে হজমত হেল্প কৰে বহুত বহুত কামত হেল্প কৰে তো সেইখিনিকো মানে ভাল বেক্টেৰিয়াখিনিকো মাৰি পেলাই এণ্টিবায়'টিকে তো সেইটোতো হেল্থ প্ৰব্লেমৰ কাৰণে কি হয় আৰু আগলৈ মানে বহুত মেটাবলিক প্ৰব্লেমছ মানে কি আৰু মানে অবিচিটি হ'ব পাৰে মানে ৱেইট বাঢ়িব পাৰে ভালকৈ হজম নহ'ব পাৰে আৰু পায়খানাৰ প্ৰব্লেম এইবিলাক প্ৰব্লেম বহুত হ'ব পাৰে আগলৈ আমি গম নাপাওঁ এতিয়া পিছত এইবিলাক মানে কম্পাউণ্ড হয়গৈ বহুত ফ্ৰিকুৱেণ্টলি যোন মানুহে এণ্টিবায়'টিক্স এনেই লেফ্ট ৰাইট খাই থাকে সাধাৰণ প্ৰব্লেমৰ কাৰণে এইবিলাক আগলৈ গৈ বহুত প্ৰব্লেম কৰিব পাৰে মেটাবলিক প্ৰব্লেমছ তৃতীয় কথা হৈছে এণ্টিবায়'টিক্স খাই পেলাই কি হয় ৰেজিষ্টেঞ্চ বঢ়োৱা যায় মানে ৰেজিষ্টেঞ্চ মানে কি হয় এতিয়া এইটো বেমাৰৰ কাৰণে কাম কৰিছে এইটো বেক্টেৰিয়াৰ কাৰণে এইটো এণ্টিবায়'টিকে আমি মাৰিব পাৰিছোঁ যিমানে মানে মিছ ইউজ কৰোঁ আমি বস্তুটো মানে সাধাৰণ সৰু সুৰা প্ৰব্লেমৰ কাৰণে যি টি খাওঁ তেতিয়া মানে ৰেজিষ্টেঞ্চ হয় মানে কি আগলৈ কাম নকৰিব পাৰে এতিয়া মানে তাৰ কি ক'ম মানে সেইটো মানে এটা মানে বহুত ডাঙৰ থ্ৰেট আৰু গোটেই মানে হিউমেনিটিৰ কাৰণে ডাঙৰ থ্ৰেট এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ বহুত ডাঙৰকৈ আহি আছে বহুত মানুহে মিছ ইউজ কৰা হয় এণ্টিবায়'টিক্স এতিয়া মানে যোনখিনি হায়াৰ লেভেল এণ্টিবায়'টিক্স যোনখিনি আমি ৰিজাৰ্ভ কৰি থওঁ সেইবিলাকৰ এগেইনষ্টতো ৰেজিষ্টেঞ্চটো আহি আছে মানে আগলৈ এনেকুৱাও টাইম আহিব পাৰে য'ত মানে মানুহ বহুত বেমাৰ আছে মানুহৰ যোন ধৰাটো পেলালোঁ কি প্ৰব্লেম কি বেক্টেৰিয়াই প্ৰব্লেম কৰাইছে কি বীজাণুৱে কৰাইছে খালি তাৰ কাৰণে আমাৰ মানে হাতত মানে বাৰুদ নাই মানে কি ক'ম তো এইটো একো এণ্টিবায়'টিকে কাম নকৰিব পাৰে সেইটোতো বহুত ডেঞ্জাৰাছ চিটুৱেশ্যন চ' সেইকাৰণে মানে আমি মানে অলপ চাই চিতি য'ত দৰকাৰ নাই তাত খাব নালাগে আৰু পাৰিলেতো মানে ডক্টৰৰ নুসুধাকৈ মানেতো খাবই নালাগে নিজে সেইটোৱে ক'ম আৰু আমাৰ সমাজত প্ৰায় দেখা যায় মানে যে সৰুৱাই বসন্ত ওলায় তেতিয়া মানে কি হয় ডক্টৰৰ ওচৰলৈ নানি নিজে ঘৰতে সকাম নিকাম কৰি পিনে মানে কৰা দেখা যায় আৰু ইয়াৰ ক্ষেত্ৰত আপুনি কি ক'ব মানে আচলতে ডক্টৰৰ ওচৰত আহি পিনে ট্ৰিটমেণ্ট কৰাটো প্ৰয়োজন নে এইটো বহুতেই মানে কমন চিটুৱেশ্যন আই এম চিয়'ৰ মানে বাকী মোৰ লগৰ ডক্টৰবিলাকে চবেই এগ্ৰী কৰিব বহুতেই কমন চিটুৱেশ্যন আই ওলালে বহুত দিনৰ মূৰত কমপ্লিকেশ্যন লৈ আহে মানুহে কমপ্লিকেশ্যন মই বুজাই আছোঁ বাৰু এতিয়া কি হ'ব পাৰে মানে কয় মানে একো নাই আমিতো হেৰিটো কৰিলোৱে সকাম নিকামটো কৰিলোৱে এতিয়া বাকীখিনি আৰু কি মানে সকাম নিকামটো মানে বেছি প্ৰায়ৰিটি দিয়া হয় মানে প্ৰথমতে মানে বাকী যি নহওক দৰৱ খাওঁ নাখাওঁ যি নহওক প্ৰথমতে সকামটোতো কৰি লওঁ বাৰু খালি কৰি লওক মোৰ এইটো প্ৰব্লেম নাই কালচাৰেল চবৰে হেৰি থাকে খালি পাৰিলে মানে আৰু এণ্টিবায়'টিক্সো খায় বহুতে সেইটো আই হ'লেও এণ্টিবায়'টিক্স খায় মানে কোনোবাই দিয়েও নাজানো ফাৰ্মাচীৰ পৰা নিজে লৈ খায় চ' সেইটো কি হয় প্ৰব্লেম হৈ যায় কিছুমানে স্পেচিয়েলি সৰু ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত
এনেই যিটি দৰৱ দিলে মানে প্ৰব্লেম হৈ যায়, স্পেচিয়েলি সৰু ল'ৰা ছোৱালীবিলাকত বহুত কমপ্লিকেশ্যন হৈ যাব পাৰে, কিছুমান লিভাৰ প্ৰব্লেম হ'ব পাৰে, কিবা কিবি হ'ব পাৰে। চ' আই হোৱাটো আচলতে এটা ভাইৰাছ, বহুতে মানে নাজানিব পাৰে, কমন মানুহে নাজানিব পাৰে। আইটো যোনটো বসন্ত যোনটো হয় সেইটো আচলতে এটা ভাইৰাছ হয়। বেলেগ বেলেগ ধৰণৰ ভাইৰাছ আছে, সৰু আইটো বেলেগ, মাজু আইটো বেলেগ। মাজু আইটো চিকেন পক্স বুলি কয়, ভেৰিচেলা জষ্টাৰ ভাইৰাছে কৰায়। তেনেকৈ স্মল পক্স মিজলছ যোনটো আছে, বা সৰু আই যোনটো আছে, মিজলছ, ৰুবেলা, এনেকুৱা ধৰণৰ ভাইৰাছে প্ৰব্লেম কৰে। তো তাৰ কাৰণে বিশেষ একো বেলেগ ট্ৰিটমেণ্ট হেৰি নাই, তো অবজাৰ্ভ কৰিলে হৈ যায়। পানী চানী ভালকৈ খাব লাগে, জ্বৰ হ'লে জ্বৰৰ কাৰণে দৰৱ খাব পাৰে, পেৰাচিটামল, সেইটো বাৰু সিমানেই আৰু অবজাৰ্ভ কৰি পেলাই নিজেই গুচি যায়। খালি হেৰি আছে কিছুমান, যদি বেছি অলপ ডাঙৰ হোৱাৰ পিছত কিছুমানৰ প্ৰব্লেম বেছি হয়, অলপ ডাঙৰ, সৰুতে যদি হোৱা নাছিলে মাজু আইটো যোনটো চিকেন পক্স, সৰুতে যাৰ হোৱা নাই, ডাঙৰ হৈ যদি ফাৰ্ষ্ট টাইম হৈছে, তেতিয়া মানে অলপ বেছি ডাঙৰকৈ হয় প্ৰব্লেমটো, অলপ মানে বেছি ৰ'বাষ্ট হয় মানে ৰিয়েকশ্যনটো। তো তেওঁলোকৰ অলপ সেইবিলাক চিমটমখিনি কমাবলৈ তাৰ কাৰণে দৰৱ কিছুমান আছে, এণ্টিভাইৰেল খাব পাৰে, এণ্টিভাইৰেল। এইবিলাক খালি ডক্টৰৰ ওচৰত পৰামৰ্শ লৈহে খাব, মানে নিজে নিজে খাব নালাগে। উইদিন 48 আৱাৰ্ছ আৰম্ভ হোৱাৰ একেদিনাখনেই গ'লে বেছি ভাল, একেদিনাখন বা এটলিষ্ট 2 দিনৰ ভিতৰত গৈ পেলাই, কাৰণ তাৰপিছত এণ্টিভাইৰেল খালেও কাম নিদিয়ে মানে। তাৰপিছত কিছুমানৰ এইবিলাক যদি বেছি পৰিমাণে সেইটো আছিলে, ভাইৰাছটো আছিলে, কেতিয়াবা কিছুমান প্ৰব্লেম কৰিব পাৰে। এই যোনডাল এইফালে ফেচিয়েল নাৰ্ভ বুলি এডাল নাৰ্ভ এডাল আছে, কাণৰ ভিতৰৰ ফালে এইফালে দিয়ে যায় মানে, সেইডালত যদি কেনেবাকৈ নাৰ্ভটো মানে ভাইৰাছটোৱে গৈ পেলাই যদি এটেক কৰে, এই মুখৰ এটা চাইডে বেকা হোৱা তেনেকুৱা টাইপৰ প্ৰব্লেম হ'ব পাৰে মানে। এইটো পালচি বুলি কয়, বেলছ পালচি বুলি কয়, পেৰালাইচিছ টাইপৰ হ'ব পাৰে। সেইটো টেম্পৰেৰী আৰু টাইম লাগে অলপ ঠিক হ'বলৈ। তো ভাইৰাছটো সেইটো প্ৰব্লেমো কৰিব পাৰে যদি বেছি পৰিমাণত ভাইৰাছ আছিলে, বা কেনেবাকৈ মানে কিছুমান, চবৰে নহয়, চবৰে হয় বুলি নকওঁ, কিছুমানৰ হ'ব পাৰে। আৰু আজিকালি দিনততো ভেকচিনেই আছে এইবিলাক আইৰ মানে প্ৰতিকাৰ কৰিবলৈ, যাতে নহওক আগলৈ। আজিকালি আগতে নাছিলে গভমেণ্টৰ হেৰি লিষ্টত এইখিনি ভেকচিন দিব লাগে বুলি, আজিকালিতো চবতে আছেই অলমষ্ট। সৰুতে সৰুতেই দি দিয়ে এইটো ভাইৰাছ, যাতে আগলৈ চিকেন পক্স হওক বা সেই যোনটো সৰু আই হয় সেইটো যাতে নহওক। তাৰ কাৰণে ভাইৰাছ ভেকচিনটো থাকিলেই মানে সাধাৰণতে নহয়। সিমানেই আৰু মানে মানুহে কৰক, সকাম নিকাম চব কৰক, খালি মানে অলপ সজাগ হোৱাটো মানে ভাল বুলি ভাবোঁ আৰু প্ৰয়োজন অলপমান আছে। আমি গম পালোঁ যে বসন্ত সৰুৱাই ওলালে মানে কি কৰিব লাগে, কি কৰিব নালাগে। এটা কমন ডিজিজ বুলি ক'ব পাৰি ডায়েবেটিছ। ইয়াক আমি কেনেকৈ মানে কেয়াৰ লোৱাটো প্ৰয়োজনীয়, কি কৰিব লাগে, তাৰ বিষয়ে অলপমান জনাই দিয়কচোন। ছুগাৰটো সঁচাকৈ আজিকালিৰ দিনত খুবেই কমন হৈ পৰিছে। তাৰ সেই কেনেকৈ কেয়াৰ ল'ব লাগে ছুগাৰৰ, কেনেকৈ আমি মেনেজ কৰিব লাগে, সেইটো ষ্টেপ বাই ষ্টেপ গ'লে ভাল। প্ৰথম কথাটো হৈছে আমি প্ৰথমতে কেনেকৈ সোনকালে ধৰা পেলাওঁ, সেইটো চবতকৈ ফাৰ্ষ্ট ষ্টেপ। সেইকাৰণে ৰেগুলাৰ এটা বয়সৰ পিছত ৰেগুলাৰ চেকআপ কৰাটো খুবেই জৰুৰী। 35-40 ইয়াৰ্ছৰ ওপৰত সকলোৱে মানে মাজে সময়ে চেকআপ কৰি থকাটো ভাল। ছুগাৰ এটা হৈছে ছুগাৰ, দ্বিতীয়টো হৈছে ব্লাড প্ৰেছাৰটো, নিজৰ ষ্টেটাছটো জানি থোৱা খুবেই ভাল। যদি সোনকালে চবেই যদি কৰিব পাৰে সেইটো খুবেই ভাল। তো তেতিয়া কি হয়, আমি সোনকালে প্ৰব্লেমটো ধৰা পেলাব পাৰোঁ। আৰু 2 নম্বৰ, এবাৰ ধৰা পৰি গ'ল ছুগাৰ আপোনাৰ বাঢ়ি আছে, এবাৰ ধৰা পৰি গ'ল, তাৰপিছত কি কৰা উচিত? তাৰপিছত লগে লগে আমি মানে চবেই পৰামৰ্শ লোৱা উচিত ডক্টৰৰ ওচৰত গৈ পেলাই। লগে লগে সেই অৱস্থাত মানে ধৰা পৰাৰ অৱস্থাতে কি ষ্টেটাছ হৈ আছে আমাৰ শৰীৰৰ বেলেগ বেলেগ অংগৰ, কি ষ্টেটাছটো কি হয় সেইটো জানি থোৱা খুবেই প্ৰয়োজন। ভিতৰৰ কিডনী প্ৰব্লেম আছে নেকি এইটো অৱস্থাত, এইটো টাইপত চকুৰ প্ৰব্লেম আছে নেকি, চকুৰ ভিতৰৰ নাৰ্ভৰ প্ৰব্লেম বহুত হ'ব পাৰে, যোনটো ৰেটিনাত হয় সেইটো ছুগাৰ পেচেণ্টছৰ প্ৰব্লেম হয়গৈ আগলৈ গৈ। চ' সেইটো ধৰা পৰাৰ টাইমত সেইখিনি প্ৰব্লেম আছেনে নাই, ছুগাৰ কিমান বাঢ়ি আছে, কেনেকৈ ট্ৰিটমেণ্ট কৰিবলৈ, সেইবিলাক যদি আপুনি ডক্টৰৰ ওচৰলৈ যায় চব আপোনাক বুজাই দিব ভালকৈ। সেইটো টাইমতে চব আপোনাৰ বেমাৰ অভাৰঅল ডিজিজৰ যোনটো বাৰ্ডেন আছে, কি প্ৰব্লেম আছে সেইটো গম পাব। আৰু এটা বহুত ভুল ধাৰণা আছে মানুহৰ যে ছুগাৰ বাঢ়ি থাকিলে দৰৱ খায়ে থাকিব লাগিব। তো সেইকাৰণে মানে দৰৱ খোৱাটো মানে বহুত ডিলে কৰি দিয়ে, ছুগাৰ কণ্ট্ৰল কৰাটো বহুত ডিলে কৰি ভাবে। প্ৰথমতে খোৱা বোৱাতে অলপ কণ্ট্ৰল কৰি লওঁ, বেছিটো বাঢ়ি থকা নাই, খোৱা বোৱাতে কণ্ট্ৰল কৰি লওঁ, এক্সাৰচাইজ কৰি পেলাই কণ্ট্ৰল কৰি লওঁ, খালি ইমান ইফেক্টিভলি কৰিব পৰা নাযায়।
সেইকাৰণে যোনে কণ্ট্ৰল কৰিব পাৰে সেইটোতো বহুত ভাল কথা কম লেভেলত যদি চুগাৰ বাঢ়ি আছে তেতিয়া বাৰু ৱেইট লুজ কৰি অলপ এক্সাৰচাইজ কৰি এইবিলাক কম কৰিব পৰা যায় খালি বহুত যেতিয়া বাঢ়ি থাকে সেইটো বহুত ডাঙৰ প্ৰব্লেম হয় লাহে লাহে গৈ বহুত ছিৰিয়াছ ইছ্যুজ হ'ব পাৰে আগলৈ গৈ আৰু যিমান দিনেই এইটো মানুহে জনা উচিত যে যিমান দিনেই ব্লাডত আমাৰ তেজৰ ভিতৰত চুগাৰ পৰিমাণ যিমানেই বাঢ়ি থাকে চুগাৰ লেভেলটো যিমান দিনেই বাঢ়ি থাকে সিমান দিনেই ছিৰিয়াছ প্ৰব্লেম কজ কৰিব পাৰে যিমান দিনে বাঢ়ি থাকে কি হয় চুগাৰটোৱে গৈ পেলাই বেলেগ বেলেগ প্ৰটিনত গৈ পেলাই লগ খাব পাৰে সেইবিলাক প্ৰটিন ডেমেজ প্ৰটিনবোৰে য'তে ত'তে গৈ যি টি অংগৰ শৰীৰৰ বেলেগ বেলেগ ভিতৰৰ অংগত গৈ পেলাই য'তে ত'তে হৈ জমা হ'ব পাৰে সেইবিলাকে লাহে লাহে বহুত ছিৰিয়াছ প্ৰব্লেম কজ কৰে লাহে লাহে ডেফিনেটলি ডেমেজ হ'বই লাহে লাহে কিডনি প্ৰব্লেম হ'বই চ' সিমান দেৰি কিয় ৰ'ব লাগে আমি চুগাৰটো যে বাঢ়ি আছে দৰৱ খালেই যে প্ৰব্লেম হ'ব দৰৱ খালেই যে খাই থাকিব লাগিব সেইটো যাতে মানুহে ধাৰণাটো মানে বন্ধ কৰে আৰু ভাবা বন্ধ কৰে আৰু খালেই বহুতে ভাবে চুগাৰ দৰৱ খালেই কিডনি বেয়া হৈ যাব ইনফেক্ট কিডনিৰ যোনটো প্ৰব্লেম হয় সেইটো আচলতে চুগাৰ বাঢ়ি থাকে লং টাৰ্ম আনকণ্ট্ৰল চুগাৰ থকাৰ কাৰণে কিডনি প্ৰব্লেম হয় হাৰ্টৰ প্ৰব্লেম হয়গৈ চকুৰ প্ৰব্লেম হয়গৈ নাৰ্ভৰ প্ৰব্লেম ভালেখিনি প্ৰব্লেম বহুত প্ৰব্লেম হয়গৈ চ' মানুহে ভাবে যেতিয়া দৰৱ ফাইনেলি লোৱা আৰম্ভ কৰে তাৰপিছত যেতিয়া প্ৰব্লেম দেখা দিয়ে কিডনি প্ৰব্লেম দেখা দিয়ে নাৰ্ভৰ প্ৰব্লেম তেতিয়া ভাবে দৰৱ খোৱাৰ কাৰণে হ'ল নেকি কাৰণ দৰৱ খোৱাৰ পিছতেতো এইবিলাক প্ৰব্লেম আৰম্ভ হৈছে বাট একচুৱেল প্ৰব্লেমটো হৈছে বহুত আগৰ পৰা চুগাৰ কণ্ট্ৰল নোহোৱাৰ কাৰণে এইখিনি প্ৰব্লেম হয়গৈ লাহেকৈ আগলৈ কিডনি হওক হাৰ্টৰ প্ৰব্লেম হওক চ' যিমান সোনকালে পাৰোঁ আমি চুগাৰ লেভেলটো কণ্ট্ৰল মানে একদম লেভেলত আনিবলৈ চেষ্টা কৰিব লাগে তাৰপিছত বাকী নিজৰ ফালৰ পাৰ্চনেল লেভেলৰ পৰা মানে মানুহে কি কৰিব লাগে সেইবিলাক একেই মানে যি হ'লেও লাইফষ্টাইল প্ৰব্লেম সেইখিনি একেই খোৱা বোৱাত যেনেকৈ আজিকালি দিনত চুগাৰটোৱে আমাৰ চবতকৈ ডাঙৰ শত্ৰু চবতকৈ ডাঙৰ পয়জন আজিকালি দিনত চ' চুগাৰটো একেবাৰে মিঠা বস্তু য'ত মানে হেৰি অল্টাৰনেটিভছো থাকে আজিকালি ছুইটনাৰ্ছ সেইবিলাকো ইমান হেল্থৰ কাৰণে ভাল নহয় পাৰিলে মিঠা বস্তু একেবাৰে এভইড কৰিব লাগে ঠিক আছে চুগাৰ যাৰ ধৰা পৰে মিঠা বস্তুটো চবেই জানেই মিঠা বস্তু কাৰ্বহাইড্ৰেটছ থকা বস্তু হাই কাৰ্ব যেনেকৈ ভাত কৈছিলোঁ মই আগতেই ভাতৰ পৰিমাণ আটা ময়দাৰ বস্তুৰ পৰা বনোৱা সেই তাৰ পৰিমাণ আলুৰ পৰিমাণ এইবিলাক কমাই খাব লাগে প্ৰচেছড ফুডবিলাক যেনেকৈ ডিপ ফ্ৰাইড বস্তু হওক ৰিফাইণ্ড অইলত ভাজা বস্তু সেইবোৰ কমাই খাব লাগে বাকী হাই প্ৰটিন খাব পাৰে প্ৰটিন অলপ বেছিকৈ সেইবিলাকেই আৰু ডায়েটাৰী চেঞ্জেছ সেইবিলাক কৰিব পাৰে মানুহে নিজৰ ফালৰ পৰা খোৱাৰ খাদ্যৰ পৰিমাণ অলপ কম খাব পাৰে আৰু একেবাৰতে ঢেৰ খোৱাতকৈ কমকৈ ঘনে ঘনে খাব পাৰে চুগাৰ তেতিয়া মানে সোনকালে মানে চুগাৰটো কণ্ট্ৰল কৰিব পৰা মানে শৰীৰৰ মানে বেছি এফিচিয়েণ্টলি কৰিব পাৰে মানে একেবাৰতে যদি ঢেৰ খাই দিওঁ চুগাৰ লেভেলটো ছাডেনলি বহুত বাঢ়ি যায় তো সেইটো মানে চুগাৰ থকা মানুহে কমকৈ ঘনে ঘনে খাব পৰাটো এটা উপায় আছে তৃতীয়তে টোপনিটো বহুত ভাল হ'ব লাগে 7 to 8 আৱাৰ্ছ সদায় শুবই লাগে চবেই পাৰিলে আৰু যিমানেই ষ্ট্ৰেছ বাঢ়ে অলপ মেডিটেশ্যন কৰিব পাৰে য়োগা কৰিব পাৰে যিমানেই ষ্ট্ৰেছ বাঢ়ে ষ্ট্ৰেছ হৰম'নছ বাঢ়ে আৰু যিমানেই মানে টোপনি ক্ষতি কৰে টোপনি কম হয় সিমানেই ষ্ট্ৰেছ হৰম'নছ এইবিলাক বাঢ়ে চ' ষ্ট্ৰেছ হৰম'নছবিলাকেও ডিৰেক্টলি মানে চুগাৰ লেভেল বঢ়ায় শৰীৰত ব্লাডত চ' ষ্ট্ৰেছ একেবাৰে কম কৰিব চেষ্টা কৰিব লাগে টোপনিটো 7-8 আৱাৰ্ছ শুব লাগে চবেই আৰু তেনেকৈ কৈছিলোঁ এক্সাৰচাইজটো একেই মানে এটলিষ্ট যদি 30 মিনিটছো যদি সপ্তাহত 5 দিনো যদি মানুহে বহুত খোজকাঢ়ে পূৰা ব্ৰিস্ক ৱাকিং কৰে পূৰা ফাষ্ট ৱাকিং ব্ৰিস্ক ৱাকিং মানে ঘাম যাতে ওলাই যাওক খোজকাঢ়িলে এনেকুৱা ইমানেই ফাষ্ট খোজকাঢ়িব লাগে যাতে হাৰ্টবিটটো অলপ ফাষ্ট হওক ঘাম ওলাওক তেনেকুৱাকৈ খোজকাঢ়িলেও মানে বহুত হেল্প হয় লাহে লাহে চুগাৰ কণ্ট্ৰলত আহে দৰৱৰ যোনটো ড'জ খাই আছে তাৰ ড'জৰ ৰিকুৱাৰমেণ্টটো কমি যাব লাহে লাহে তাৰ প্ৰয়োজন কম ড'জৰ প্ৰয়োজন হ'ব লাহেকৈ চ' সেইখিনি যদি কৰিব পাৰে নিজৰ ফালৰ পৰা এইটো বহুতেই ভাল আৰু যোনে কৰিব পাৰে সেইটোতো বহুতেই ভাল কথা আমি বিভিন্ন ধৰণৰ বেমাৰৰ বিষয়ে পাতিলোঁ সমস্যাৰ বিষয়ে মানে আলোচনা কৰিলোঁ ইয়াৰ বিষয়ে অনাগত দিনত আমি আকৌ কথা পাতিম কিন্তু এতিয়া মানে আচলতে আপুনি যেতিয়া আমি হয়তো জ্বৰ কাহ হ'লে পটককৈ কিছুমানে কি হয় আমি ক'লোঁ অলৰেডি পাতিলোঁৱেই যে পেৰাচিটামল খাই দিওঁ বা ডক্টৰৰ অবিহনে কিছুমান মানে এণ্টিবায়'টিক খাই দিওঁ আপুনি বাৰু কেনেদৰে মানে এইবিলাক হ'লে মানে নিজকে কেয়াৰ লয় কেনেকৈ কি কৰে প্ৰথম কথা হ'ল মই জাষ্ট কমন জ্বৰ কাহ হ'লে মানে কি কৰে প্ৰথম আপুনি জ্বৰ কাহ হ'লেতো চবতকৈ প্ৰথম কথা হৈছে হাইড্ৰেশ্যন খোৱা বোৱা এইখিনি চব
মানে সেইটো টাইমত বেছি ভালকৈ ল'ব লাগে সেইখিনি ভালকৈ মানে হাইড্ৰেশ্যন ইজ দ্য কি মানে পানী খুব খাব লাগে নিজকে ডিহাইড্ৰেট হ'ব যাব দিব নালাগে আৰু যদি জ্বৰ হয় মানে জ্বৰ যদি বেছি হয় তেতিয়া মই কেতিয়াবা এটা পেৰাচিটামল কেতিয়াবা লওঁ আৰু এইবিলাক ছেল্ফ লিমিটিঙে হয় সাধাৰণতে নিজেই কমি যায় তো যদি অলপ দেৰি থাকে তাৰপিছত কমি যায় তাৰপিছত নহয় তেতিয়াহ'লে মই ইমান বেছি ভাবি নাথাকোঁ মানে নিজেই ঠিক হৈ যায় প্ৰায় খালি যদি অলপ লং টাৰ্ম যদি জ্বৰটো আছে এদিন দুদিন ক্ৰছ কৰিছে তেতিয়াতো বাৰু টেষ্টখিনি কৰি পেলাই কিবা যদি প্ৰব্লেম আছে সেই হিচাপে কৰা হয় বাকী গৰম পানী যদি কাহ হয় গৰম পানী খোৱা হয় সেইবিলাক বেছিক হোম ৰেমেডিজবিলাকৰ যোনবিলাক চবেই ল'ব পাৰে তেনেকুৱাই আৰু বিশেষ একো মানে মই নিজেও মানে যোনটো লোকক কওঁ মানে সেইটো নিজেও ফ'ল' কৰোঁ মানে মই ছাডেনলি মানে প্ৰথম অৱস্থাতে মানে এণ্টিবায়'টিক খোৱা ষ্টাৰ্ট নকৰোঁ চ' সাধাৰণ সৰু সুৰা বেমাৰবিলাক নিজেই মানে ঘৰতেই এইবিলাক সৰু সুৰা মেজাৰ্ছবিলাক লৈ পেলাই ঠিক কৰা হয় নিশ্চয় চ' আমাৰ মানে সুন্দৰ এটা জীৱন হ'বলৈ হ'লে খাদ্যভাগটো বহুত ভাল হ'ব লাগে হেল্ডি হৈ থাকিবলৈ আমি নিজকে হেল্ডি কৰি ৰাখিব যদি বিচাৰোঁ তেতিয়াহ'লে হেল্ডি ফুডো খাব লাগিব আপোনাৰ একেবাৰে মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনাৰ মানে খাদ্যৰ তালিকাখন কেনেকুৱা অলপমান জনাই দিবচোন আমাৰ দৰ্শকবৃন্দই হয়তো অলপমান টিপছ পাই যাব এনেই আইডিয়েল চিটুৱেশ্যনত মোৰ যেতিয়া টাইম থাকে তেতিয়া মই কেনেকৈ খাওঁ ৰাতিপুৱা ইনিচিয়েলি লাইট ব্ৰেকফাষ্ট অলপ চাহ হওক তেনেকুৱা লাইট লগতে কিবা এটা সৰু সুৰা কিবা স্নেক তেনেকুৱা এটা খোৱা হয় তাৰপিছত ব্ৰেকফাষ্ট বুলি ক'ব গ'লে অলপ লাইট ফুডেই খোৱা হয় মই হেভি এনেও ৰাতিপুৱা প্ৰেফাৰ নকৰোঁ বাট যদি কোনোবাই হেভি খাব বিচাৰে ৰাতিপুৱা মানে ব্ৰেকফাষ্টটো যদি চবতকৈ হেভি কৰিব বিচাৰে সেইটো একো কোনো প্ৰব্লেম নহয় ভালেই মানে আচলতে তো মই ৰাতিপুৱা ৰুটি বা মানে কমকৈ আৰু ৰুটি হওক বা ভাত হওক কিবা সৰু সুৰা কিবা ভাজি শাক পাচলিৰ লগত খোৱা হয় তাৰপিছত দিনটোৰ ভিতৰত এটা সৰু সুৰা স্নেক খোৱাই ফ্ৰুট এটা খোৱা হয় মানে কল হওক আপেল হওক তেনেকুৱা তাৰপিছত দিনত এটামান মানে বজাত লাঞ্চ কৰা হয় লাঞ্চতো মানে চবতকৈ হেভি লাঞ্চটো মোৰ মানে চবতকৈ হেভি মিলটো মোৰ লাঞ্চে হয় আচলতে ৰাতি চবতকৈ কম খাওঁ ৰাতিপুৱাও কম খাওঁ তো হেভি মিলটো যদি হেভি খাব লাগে কিবা স্পেচিয়েল বস্তু হওক মাছ মাংস হওক সেইটো মানে দিনত বেছিকৈ খোৱা হয় অলপ হেভিকৈ তাৰপিছত গধূলি মই সোনকালে খোৱাটো চেষ্টা কৰোঁ 6টা বজাৰ আগতে খোৱাটো চেষ্টা কৰোঁ মই মানে অলপ ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং মই অলপ ফ'ল' কৰোঁ মানে চ' এটলিষ্ট 14 আৱাৰ্ছ পাৰিলে মানে এতিয়া সদায়তো পচিবল নহয় কেতিয়াবা লাইফ হেৰিৰ কাৰণে কামৰ কাৰণে কেতিয়াবা সেইবিলাক ইমান ভালকৈ ফ'ল' কৰিব পৰা নাযায় খালি যদি মানে আইডিয়েল চিটুৱেশ্যনত যদি মোৰ ওচৰত টাইম থাকে তেতিয়া মানে যদি মোৰ স্কেডিউলে মোক যদি হেৰি কৰে মানে এলাউ কৰে কৰিবলৈ আই ফ'ল' ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং মানে কি হয় 14 ঘণ্টামান কমপ্লিট ফাষ্টিং পানী চানী খাওঁ মই লিকুইডছবিলাক খোৱা যায় সেইটো টাইমত খালি একো মানে খানা একোৱেই নহয় একো খোৱা বস্তু একোৱেই নাখাওঁ 14 আৱাৰ্ছ তাৰপিছত 10 আৱাৰ্ছৰ ভিতৰত যিমান খাব লাগে সিমানখিনি খোৱা হয় চ' ৰাতি যদি সোনকালে খোৱা হয় 6টা বজাৰ আগত যদি খোৱা হয় তাৰপিছত একো খোৱা নহয় আৰু মই ৰাতি সোনকালে খাই পেলাই লাইট কিবা এটা খাই পেলাই ৰাতিপুৱা কিমানলৈকে 14 আৱাৰ্ছ ধৰি লওক আৰু তাৰপৰা 14 আৱাৰ্ছ কিমান হয় 14 ঘণ্টা একো নোখোৱাকৈ থকা হয় তাৰপিছত হেৰি খোৱা হয় মানে এইটো ৱেইট লছতো হেল্প কৰে আৰু ডায়েবেটিক পেচেণ্টছ বা যাৰ ব্লাড প্ৰেছাৰ বাঢ়ি থাকে তেওঁলোকৰ বা যাৰ ৱেইট বহুত বেছি তেওঁলোকে এইবিলাক ফ'ল' কৰিব পাৰে ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং খালি মানে নিজে কৰাতকৈ এবাৰ মানে পৰামৰ্শ লৈ ল'লে ভাল হয় কাৰণ কিছুমানৰ প্ৰব্লেম হ'ব পাৰে কিছুমানে গেছৰ প্ৰব্লেম বাঢ়ি যাব পাৰে বহুত দেৰিলৈকে নোখোৱাকৈ থাকিলে চ' আৰু ৰাতিপুৱা এনেই গৰম পানী এগিলাচ খোৱা হয় ৰাতিপুৱা শুই উঠি অলপ কুহুমীয়া গৰম পানী সিমানেই আহি আমি একদম আজি এপিছ'ডটোৰ শেষৰ পৰ্যায় পালোহি এটা হেল্ডি লাইফ উদযাপন কৰিবলৈ হ'লে মানে কেনেকুৱা ধৰণৰ কাম আমি কৰিব লাগে আৰু কেনে ধৰণৰ টিপছ দিব আপুনি দি দিয়কচোন আমাৰ দৰ্শকবৃন্দে জানি নিশ্চয় ভাল পাব খুবেই সহজ নিজকে হেল্ডি ৰখাটো খুবেই সহজ আমি ডেইলি কৰা কামৰ ভিতৰতে আমি যদি কিছুমান সৰু সুৰা চেঞ্জেছ কৰোঁ সেইখিনিতে মানে বহুত ইম্প্ৰুভমেণ্ট হয় আমাৰ হেল্থৰ প্ৰথম যেনেকৈ আগতেও মই মেনশ্যন কৰি গৈছোঁ খোৱাটো কথা কৈছিলোঁ মাইণ্ডফুলি খাব মানে চিম্পল খাব
ঘৰত বনোৱা খানা খাব, বেছি প্ৰচেছ ফুড, বাহিৰা বস্তু, বেছি তেল ভাজা, সেইবিলাকে খাই ভাল লাগে, বুজিছোঁ বাৰু। খালি মানে সেইবিলাক এভইড কৰা, কম কৰা ভাল। ঘৰৰ বস্তু, ফ্ৰেছ বস্তু, যিমানেই মানে আগতে বনাই থোৱা বস্তু, প্ৰচেছ বস্তু হয় সিমানেই বেয়া শৰীৰৰ কাৰণে। ফ্ৰেছ অৰ্গেনিক পাৰিলে সেইটো হৈছে খোৱাৰ ক্ষেত্ৰত। বেছি মছলাযুক্ত খাইবিলাক এভইড কৰিব লাগে, বেছি চল্ট থকা, নিমখ থকা বস্তু এভইড কৰিব লাগে, সেইটো এটা হৈছে খোৱাৰ ক্ষেত্ৰত। ড্ৰিংকছৰ ক্ষেত্ৰত মানে কি, সদায় বহুত পানী খাব লাগে, সদায় হাইড্ৰেটেড হ'ব লাগে, আৰু কিছুমান ড্ৰিংকছ এভইড কৰিব লাগে, যেনেকৈ এলকহল হওক, এলকহল মানে নিচাযুক্ত বস্তু, সেইবিলাক এৰি চলিব লাগে সেইবিলাক পাৰিলে। তৃতীয়তে হৈছে হোৱাটো কথা কৈছিলোঁ মই আগতেই, ষ্ট্ৰেছটো মানে মেইনটেইন কৰাটো বহুতেই উচিত। য়োগা কৰিব পাৰে, এইবিলাক সৰু সুৰা এক্সাৰচাইজ কৰিব পাৰে, এইবিলাক টোপনিটো ভাল কৰিব লাগে। 3 নম্বৰ। 4 নম্বৰ হৈছে এটা মানে অকল ফিজিকেলটোৱেই নহয়, মানুহৰ মেণ্টেলটো, যোনটো মেণ্টেল হেল্থ হয় সেইটো মানে হেল্থৰ ভিতৰতে পৰে, প্ৰায় অল এনকাম্পাছিং। মানে কি হয়, হেল্থ বুলি ক'লে অকল ফিজিকেলটো ঠিক কৰিলে নহ'ব, মানে মানুহৰ এই মেণ্টেল ষ্টেটটো ভাবিব লাগিব। চ' সদায় মানে অলপ হেল্ডি এক্টিভিটিজত পাৰ্টিচিপেট কৰিব লাগে, বা ছ'চিয়েল এক্টিভিটিজ হওক, মানুহৰ মাজত কিবা ক্লাব জইন কৰিলে কোনোবাই, বা মিউজিকত কাৰোবাৰ মন আছে, কোনোবাই কিতাপ পঢ়ি ভাল পায়, সেইবিলাক এক্সট্ৰা কিবাও থাকিব লাগে মানুহৰ সদায়। তেতিয়া মানে সদায় কিছুমানে গেমছ খেলি ভাল পায়, স্পৰ্টছ খেলি ভাল পায়, ল'ৰাবিলাকে বিশেষকৈ ক্ৰিকেট হওক, ফুটবল হওক, এইবিলাক খেলি ভাল পায়। চ' আউটড'ৰ্ছ এইবিলাক গেমছ বা এইবিলাক যদি কৰে, তেতিয়া মানে মেণ্টেল ষ্টেটটো মানে অলপ ভাল থাকে। তাৰপিছত নতুন কোনোবাই ভাষা শিকিছে, তেনেকুৱা এইবিলাক মানে মানুহৰ মাচল, বাহিৰৰ মাচলে কিয়, ব্ৰেইন মাচলছটো মানে কৰি থ'ব লাগে, মেণ্টেল মাচলটো মানে ষ্ট্ৰং কৰি থ'ব লাগে। যিমানেই ট্ৰেইন কৰি থাকে ব্ৰেইনটো, নতুন নতুন বস্তু শিকে, সিমানেই শ্বাৰ্প হৈ থাকে, সিমানেই মানে আগলৈ মানে ডিমেনচিয়া প্ৰব্লেমত মানে ছাপৰ্ট হয়, সোনকালে চিৰিয়াছ চিটুৱেশ্যন আহি নাযায়, মানে সোনকালে মানে ডেবিলিটেট হৈ নপৰে, মানে সোনকালে ভাগি নপৰে মানে সোনকালে, এইবিলাক যদি বেকআপ থাকে, মানে ব্ৰেইনটো যদি এক্টিভ কৰি থয়। সিমানেই আৰু লাইফষ্টাইল মানে সেয়ে নিশ্চয় এইখিনি খুব প্ৰয়োজনীয় বিষয়, মানে পইণ্টছ কৈছে, টিপছ দিছে, যিখিনি হয়তো আমি ফ'ল' কৰিলে নিশ্চয় এটা ভাল সুন্দৰ জীৱন উদযাপন কৰিব পাৰিম। হয়। বাইদেউ, আহি আকৌ এবাৰ কৈছোঁ যে আমাৰ একেবাৰে এপিছ'ডটোৰ শেষৰ পৰ্যায় পালোহি। আপোনাৰ ব্যস্ত জীৱনৰ পৰা ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে সদায় মানুহৰ সেৱা আগবঢ়াই যাওক, আপোনালোকে যি কৰি আছে তাৰ বাবে আমি সদায় চিৰকৃতজ্ঞ। শেষত কি ক'ব আপুনি ৰাইজৰ কাৰণে? শেষত মই এই বুলিয়েই ক'ম, আপোনালোক চবেই এক্টিভ, আপোনাৰ হাততে চব পাৱাৰ আছে। আপুনিয়ে নিজৰ হেল্থৰ, নিজৰ লাইফৰ ড্ৰাইভাৰ, ঠিক আছে? আপুনি যেনেকৈ বিচাৰে আপুনি আপোনাৰ লাইফটো তেনেকৈ ডিৰেক্ট কৰিব পাৰে। এটা কথা কয় মানুহে, যে কিছুমানে কয়, লাইফ ডাজন্ট হেপেন টু ইউ, ইট কামছ ফ্ৰম ইউ, তেনেকুৱা কথা আৰু। মানে আপোনাৰ যি চিটুৱেশ্যন, বাহিৰৰ চিটুৱেশ্যনে আপোনাৰ লাইফটো ডিক্টেট কৰিব নিদিব। আপুনি নিজৰ কণ্ট্ৰল, নিজৰ লাইফৰ কণ্ট্ৰল নিজে ল'ব পাৰে। লাইফটো আপোনাৰ পৰা আৰম্ভ হয়, আপুনি যি কৰিব বিচাৰে লাইফত সেইবিলাক চব আপুনি এচিভ কৰিব পাৰিব। খালি হেল্থটো যদি ভালকৈ থাকে, মানে বেছি সুবিধা হয় লাইফত চব কাম কৰিব পৰা। হেল্থটো যদি অলপ দিগদাৰ হৈ যায়, তেতিয়া মানে বহুত প্ৰব্লেম হয়। সিমানেই ক'ব বিচাৰিম। নিশ্চয়, ধন্যবাদ। পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুখী হওক আৰু সদায় সুস্থ হৈ থাকক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আপোনালোক সকলোকে এপিছ'ডটোৰ শেষৰ পৰ্যায়লৈকে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমাধান আমি বিচাৰি দিম, সুস্থ সবল হৈ থকাৰ দায়িত্ব কিন্তু আপোনালোকৰ। ধন্যবাদ।